সংখ্যাৰ কথা আলোচনা কৰি আছিলোঁ। আগৰ ক্লাছত আমি পৰিমেয় সংখ্যাক আগবোলে লিখিছিলোঁ যিবিলাক সংখ্যাক আমি পি বাই কিউ আকৃতিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ 0 হ'ব নালাগিব। এতিয়া পৰিমেয় সংখ্যাৰ দুটা টাইপ আছে, দুটা ভাগ আছে। এটা হৈছে যিবিলাক পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি সীমিত আৰু এটা দশমিক বিস্তৃতি সীমিত নহয়। গতিকে দশমিক বিস্তৃতি সীমিত বুলি কওঁতে আমি দশমিক বিস্তৃতিৰ কথা বুলি কওঁতে আমি প্ৰথম কথাটো হ'ল, ধৰক এটা সংখ্যা আছে য'ত 2.375 এই সংখ্যাটো আমি লৈছোঁ, আৰু এটা সংখ্যা লৈছোঁ 3.3756 গতিকে আমি দুটা সংখ্যা দেখিছোঁ য'ত এটা সংখ্যাত 2.375 এই সংখ্যাৰ এই কমপ্লিট 4টা অংক আছে, কিন্তু এইটোত দেখিছোঁ আমি 2.3756 মানে এই 3756 যদি চাওঁ, এই সংখ্যাকেইটা 3756 হোৱাৰ পিছত আকৌ 3756 হৈছে, 3756 হৈছে। কিন্তু এই ক্ষেত্ৰত কি হ'ল, আমি দশমিকৰ পিছত সংখ্যাবিলাক কিমানলৈকে বিস্তৃত হৈ আছে। ইয়াত দেখিছোঁ আমি দশমিকৰ পিছত সংখ্যাবিলাক তিনিটা দশমিকৰ স্থানলৈকেহে বিস্তৃত হৈ আছে। গতিকে আমি ইয়াৰ পিছত আৰু একো দেখা নাই, গতিকে ই হ'ব সীমিত দশমিক বিস্তৃতি, মানে দশমিক বিস্তৃতিটো অসীমলৈকে নাই। কিন্তু ইয়াত আমি দেখিছোঁ কি 2.3756 এনেকৈ এই 3756টো ৰিপিট হৈ আছে। গতিকে আমি ইয়াক ক'ম অসীমিত, য'ত সীমিত হোৱা নাই, অসীমিত দশমিক বিস্তৃতি। আৰু ইয়াত আৰু এটা কথা আছে, দশমিক বিস্তৃতি অসীমলৈকে আছে হয়, আৰু লগতে কি হৈছে, দশমিক বিস্তৃতিৰ পুনৰাবৃত্তি হৈ আছে। পুনৰাবৃত্তি মানে হৈছে পুনৰ অহা, কিয়নো 3756 ফাৰ্ষ্ট 3756 দেখিলোঁ, আকৌ 3756 হৈছে, যিহেতু অসীমলৈকে আছে, গতিকে 3756ৰে পুনৰাবৃত্তি ঘটি থাকিব। গতিকে এই দুইটা ভাগকে আমি পৰিমেয় সংখ্যা বুলি কওঁ। ইয়াত এটা কথা মন কৰিবলগীয়া, এইটোত আমি দেখিছোঁ দশমিক বিস্তৃতিৰ পুনৰাবৃত্তি হোৱা নাই আৰু দশমিক বিস্তৃতি অসীমলৈও যোৱা নাই। কিন্তু ইয়াত হৈছে কি, দশমিক বিস্তৃতি অসীমলৈ গৈছে, লগতে দশমিক বিস্তৃতিৰ পুনৰাবৃত্তি হৈ আছে। ইয়াতে এটা কথা মন কৰিবলগীয়া কথা যে, যদি সংখ্যাটো এনেকুৱা হয় 27893456714 অসীমলৈকে, এই সংখ্যাটোত দশমিকৰ পিছত সংখ্যাবিলাক অসীমলৈকে আছে, মানে দশমিক বিস্তৃতি সীমিত নহয়, অসীমলৈকে আছে। কিন্তু ইয়াত আমি দেখিছোঁ যে দশমিকৰ পিছত যিবিলাক সংখ্যা আছে, সেইবিলাক সংখ্যা পুনৰবাৰ এটা 789ৰ পিছত আকৌ 345 আহিলে, আকৌ 6715, কোনো এটা ক্ৰমত ইহঁতি আগবাঢ়ি যোৱা নাই। যদি 789 আছিলে, আকৌ বোলে 789 হৈছে, বা 789345 আছিলে, আকৌ 789345 আছিলে, তেনেকৈ আমি ক'ব নোৱাৰোঁ ইয়াত কি 4ৰ পিছত আৰু কি সংখ্যা হ'ব। গতিকে এই সংখ্যাটো পৰিমেয় সংখ্যাত নপৰে,
নপৰে গতিকে আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত দুটা বস্তু দেখিলোঁ যে পৰিমেয় সংখ্যা দুটা প্ৰকাৰৰ য'ত এটা হৈছে দশমিক বিস্তৃতি সীমিত হৈ আছে কাৰণ দশমিকৰ পিছত সংখ্যাবিলাক একদম অসীমলৈকে নাই আৰু এটা আছে দশমিক বিস্তৃতি অসীমলৈকে আছে লগতে এই দুইটা লগ লাগিলে লগতে দশমিক বিস্তৃতিৰ পুনৰাবৃত্তি হৈ আছে অসীম আৰু পুনৰাবৃত্তি অসীম প্লাছ পুনৰাবৃত্তি গতিকে যদি আমাক কুৱেশ্যন এটা দিয়ে তলৰ কোনবিলাক সংখ্যা পৰিমেয় সংখ্যা আমাক দিয়া আছে 2.45 2.4569 0.3333